স্বাগতম অন্য এটা ভিডিঅ'লৈ আপোনালোকক আজি এটা বস্তু দেখুৱাব আনিছোঁ আপোনালোকক চাওঁ আহকচোন কি বস্তু কৈ আছোঁ চাওক নহওক এতে লেখা আছে জে শ্ৰীৰাম লেখা আছে তাতে ফ্লাৱাৰ ডেক'ৰেশ্যন মিউজিক চিষ্টেম তাৰমানে টেন হাউচ এটা ফ্লাৱাৰৰ ফুলৰ হেৰি এটা খুলিছে এইটো চাওক আপোনালোকৰ ওচৰতে ফোন নম্বৰটো দিয়া আছে চাই লওক হীৰক চৌধুৰী অনাৰ চৌধুৰী চুপাৰ তাৰপৰা ভিতৰলৈ যাওঁ কি পাওঁ চাওঁ ক'ত কি হয় মই জনাই আছোঁ আপোনালোকক সুধি কিনে এইটো অনাৰ আপোনাৰ হীৰক চৌধুৰী আপোনাৰ ইয়াত কি কি পায় আমাক অলপ দেখুৱাই দিব নেকি সেইটো দিয়া যায় আৰু এইকেইটা সৰু চব ডিজাইনৰ কাৰণে তাৰ ওপৰত কিবা হয় নে নহয় না আৰু এইটোৱে ধৰক মানুহে সেই দুটা বস্তু নলয় কিয় বেলেগ বস্তু দি কৰিব পৰা যায় নেকি অকল ফুলেদিও যায় পাৰা ফুলৰো আপোনাৰ অনলি হেৰি কৰা যায় সেই হেৰি ফাইবাৰো নোহোৱা কৰি অকল ফুলৰো কৰা যায় এই ডিজাইন মতে যি ডিজাইন আপুনি চইচ কৰে সেইমতে কৰি দিয়া যায় আৰু ধৰক মানুহে আজিকালি চেল্ফি উঠিব বিচাৰে চেল্ফি পইণ্ট আপোনাৰ বনাই দিয়া যাব যিমতে চিলেক্ট কৰে বাইকত হওক বা পুরো হেৰি যিকোনো গাড়ী মটৰতো পাৰা যায় চেল্ফি পইণ্ট কৰি দিবা যিটো চিলেক্ট কৰে কেটলেক আছে কেটলেক মতে চিলেক্ট মতে আপোনাৰ কৰি দিয়া যাব তা আপোনালোকৰ তাতে সেইখন আছে সেইখন দেখুৱাই দিয়াৰ পিছত কেটলেক আছে কেটলেকখন দেখুৱাই দিয়াৰ সেই কালাৰ ডিজাইন মতে আপোনালোকে কৰিব পাৰে এইবিলাক ফুল আছে বিভিন্ন ধৰণৰ কালাৰৰ ফুল এইবিলাক ফুল আছে এই ফুল মতে আপোনাৰ হেৰি কৰা যায় ডেক'ৰেশ্যনটো কৰা যায় আৰু এই কিবা এইটো কি এইটো একলা বুকেৰ ফৰ্মেট ইয়াত বুকে বনা যায় এইটো আছে কমপ্লিট কৰাই এইবিলাক আপোনাৰ বুকে বনাই গ'লে বিয়াৰে ৰবাষ্টলি দিয়া যায় আলাই গ'লে বিভিন্ন ধৰণৰ ডিজাইন আছে এইবিলাক ফুল আছে যাক যেনেকুৱা ধৰণৰ ডিজাইন লাগে এনেকুৱা কৰি বনাই দিয়া যায় বস্তুবিলাক এতিয়া এনেকৈ থৈ দিয়া তাৰপিছত যেতিয়া ষ্টক সেইটো আপোনালোকে যেতিয়া তাৰমানে মানুহে অৰ্ডাৰ দিয়ে সেই চিষ্টেমত বনাই দিব পাৰে যায় আৰু কি চাউনৰ কি কি ফুলৰ এইবিলাক আছে আপোনাৰ তাপ এনেকুৱা চিষ্টেমত আলাই দিব পাৰি আৰু এইবিলাক আপোনাৰ জাপি আছে এই গামোচা দি জাপি দিয়া যায় যাক যি লাগে এই জাপিৰ গেট বনাই দিব পাৰি আপোনাৰ অকল এই গামোচাৰ গেট বনাই দিব পাৰি লগতে আপোনাৰ হেৰি আছে এই মণ্ডপটো আমাৰ গামোচাৰ মণ্ডপ বনাই দিওঁ বা অকল ফুলৰো মণ্ডপ বনাই দিওঁ মণ্ডপ দুটা তিনিটা আছে মোৰ চিষ্টেম মানে ৰেডিমেড মণ্ডপ এইবিলাক আপোনাৰ হেৰি ফুল আছে এইবিলাক ফুল আপোনাৰ ডিজাইন কৰি দিয়া যায় এইবিলাকো ফুল আছে ডিজাইন কৰি দিয়া যায় আৰু এই আপোনাৰ ছাতিবিলাক এই ডিজাইনৰ ছাতি আছে এইবিলাক ছাতি আপোনাৰ দিয়া যায় ডিজাইন কৰি মানুহে যেনেকৈ বিচাৰে তেনেকৈ পাব মানে আৰু এইখন কি এইখন আপোনাৰ ফৰ্ম ইয়াত আপোনাৰ যি ধৰণে ডিজাইন বিচাৰে সেই ধৰণে ইয়াত ডিজাইনগিলা আপোনাৰ বনাই দিয়া যায় ধৰি লওক দৰা কইনাৰ নামবিলাক যদি লিখিব লাগে দৰা কইনাৰ নাম ইয়াত ফুলেদি আপোনাৰ ডিজাইন কৰি এনেকুৱা কৰি ধৰণৰ আপোনাৰ এই ফৰ্মত আপোনাৰ বস্তুবিলাক বনাই আপোনাৰ এনেকৈ ডিজাইন বনা যায় এনেকুৱা কৰি যি বিচাৰে আপোনালোকে ধৰক মানুহৰ দৰা কইনাৰ নামো হ'ল নাম পাৰি বা যিকোনো পাৰি ইয়াতে যি বস্তু লিখি দিব লাগে আৰু এইখন এই চকীখন এইখন হৈছে ডিভাইন ইয়াত এই কইনা বহা এইখন ডিভাইন কইনা দৰাও বহিব পাৰে মানে লগতে চাউণ্ড চিষ্টেমটোৰ এইটো কি আপোনালোকৰ লগতে মোৰ ইয়াত চাউণ্ড চিষ্টেমো আছে এইবিলাক আপোনাৰ বক্স এইগিলাখান আপোনাৰ যিকোনো পূজা আপোনাৰ বিহু সেইবিলাক অনুষ্ঠানতে এইবিলাক মোৰ ভাড়া চলে হয়নি আছে আপোনাৰ চাউণ্ড চিষ্টেমত বহুতখিনি বস্তু আছে এইবিলাক মিচিং আছে এইবিলাক বক্স এইবিলাক মিচিং আছে আপোনাৰ গোটাখিনি জগাল আছে ইয়াত দাদা এইটো কি বক্সৰ এইটো আপোনালোকৰ এই বক্সৰ এইটো মিচিং এইটো 1500 মিচিং
বক্স মানে এইটো মেচিনত তাৰমানে কি চাউণ্ড বক্সবিলাক সাউন্ড বক্স চলে চলাব পাৰি তাৰমানে এইটো আপোনাৰ আৰু এই ওপৰখন কি এখন এইটো ভয়েস মিক্সার ভইচ মিক্সাৰ তাৰমানে এইটোৰ পৰা তাৰমানে আপোনালোকৰ যোনটো আৱাজ সেইটো কণ্ট্ৰল কৰিব পাৰি আৰু মানে এখন আছে এখন সৰু ভয়েস মিক্সাৰ এখন ডাঙৰ আছে আৰু মোৰ অঁ বাকি এইখিনি আৰু এইখিনিয়ে আপোনাৰ কৰি আছো ভাল লাগি আছে মিচিং কটা আৰু ইয়াতে কি এইটো দাদা গণেশৰ মূৰ্তি তাৰমানে কিটো কিহত ব্যৱহাৰ হয় প্ৰথম আজিকালি দেখা পাইছোঁৱে এই গেটত যি দিয়া যায় সেইটো অঁ লগতে আৰু মোৰ কফি মেচিনো কোনোবাই বিচাৰিলে কফি মেচিনো পায় কফি মেচিনো পায় আপোনাৰ তাতে এনে কি মুৰিয়াল চুৰিয়াল দিয়ে নেকি মোৰ নাই মণ্ডপ এই ফ্লাৱাৰ ডেকৰেশ্যন অঁ সাউন্ড সিস্টেম কফি মেচিন অঁ এইবিলাকে পায় এই ভিডিঅ'টো এইখিনিয়ে আছিল বেছি থকাৰ বাবে এইবিলাক কৈছে আপোনালোকে সহায় কৰক আৰু দাদাৰ ফোন নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম সেইখিনি আপোনালোকে ফোন কৰি ল'ব আৰু দাদা মোৰ ভিডিঅ' চাই আহা বুলি ক'লে আপোনালোকে অলপ কম চম কৰিব এনেকুৱা ডেকৰেশ্যন কৰিব পাৰিব আপোনালোকে চাই লওক ভিডিঅ' ফটো দিছোঁ এনেকুৱা ছিষ্টেমত গেটৰ বেক চাইড itu front side dan itu back side. এইটো তাৰমানে ডিভাইনখন যি আছে এইখন অঁ এইটো এই গেট এই গামোচাৰ গেট গামোচা জাপিৰ গেট এইটো এই ডিভাইনৰ বেক চাইড এইবিলাক ডিজাইন আছোঁ এনেকুৱা যি চেল্ফি পইণ্ট এইটো চাইকেলৰ চেল্ফি পইণ্ট এইটো এটা হেৰি ডিভাইন এটি আৰু আছে ডিজাইন আপোনালোকক যেনেকুৱা লাগে সেনেকুৱা বনাই দিব